নমস্কাৰ। আজি আমি পুৱতিতৰা কিতাপখনৰ কাহিনীভাগৰ দ্বিতীয় অংশ এই ভিডিঅ'ত আলোচনা কৰিম। সম্পূৰ্ণ দুমাহৰ পিছত বহু কষ্টেৰে সুশান্ত ভৰি দিয়েহি নিজৰ ঘৰত। ঘৰখনৰ কেউফালে অন্ধকাৰে আৱৰি আছে। সি মা মা বুলি চিঞৰি উঠে যদিও কোনো সঁহাৰি নাপায়। শেষত ঘূৰি ঘূৰি ৰান্ধনি ঘৰৰ পিৰালিত মাক অকলে অকলে বহি থকা দেখা পায়। সুশান্তক দেখিও মাকৰ কোনো পৰিৱৰ্তন নেদেখি সি মা তোৰ কি হৈছে বুলি চিঞৰি উঠে। তেতিয়া মাকে তাক কপা কপা মাতেৰে কয়, তই আহিলি সুশান্ত, কিয় আহিলি? কাৰ কাৰণে আহিলি? তই যাগৈ যা। মাকৰ এনে ব্যৱহাৰ সুশান্ত আচৰিত হৈ উঠে আৰু মাকৰ গাত ধৰি জোকাৰি জোকাৰি চিঞৰি উঠে, মা এইবোৰ তই কি কৈছ? তেতিয়া মাকে সুলেখা আৰু অনন্তৰ মৃত্যুৰ বাতৰি সুশান্তক দিয়ে। লগে লগে সুশান্তৰ দুৰ্বল শৰীৰটো অৱশ হৈ যায় আৰু কঁপি কঁপি মাকৰ কাষতে মাটিত বহি পৰে। মাত্ৰ 2 মাহৰ ব্যৱধানত সিহঁতৰ সৰু সংসাৰখন যে এনেকৈ থানবান হৈ যাব সি কেতিয়াও ভবাই নাছিলে। বুকুৰ আপোনজনক ঘৰখনত ধৰি ৰাখিব নোৱাৰি সীতা দুখত ভাগি পৰিছিল। এইবাৰ কিন্তু ঘৰখনে সীতাক আৰু ধৰি ৰাখিব নোৱাৰিলে। সুশান্ত আৰু বসন্তক বুকুত বান্ধি সীতাই এইবাৰ এটা অনিৰ্দিষ্ট যাত্ৰা আৰম্ভ কৰিলে। এনেকৈ আৰম্ভ হয় তিনিওৰে নতুন জীৱন। বছৰ পাছত বছৰ পাৰ হৈ যায়। ইয়াৰ ভিতৰত সুশান্তই ক'ত যে কিমান চাকৰি কৰিলে তাৰ কোনো হিচাপ নাই। স্থায়ী এটা চাকৰি, এডোখৰ ভাল আশ্ৰয়ৰ আশাত সুশান্তই বাগৰি ফুৰে বিভিন্ন ঠাই। নেচনেল ইণ্ডাষ্ট্ৰী, যাৰ মালিক হৈছে গভৰ্ণৰ, তেখেত কলিকতাৰ স্থায়ী বাসিন্দা। কাৎচিত কেতিয়াবাহে অসমলৈ তেওঁ আহে। মালিক নিজে অনুপস্থিত থাকে যদিও তেওঁৰ সেই অভিনৱ নামটোৱে নেচনেল ইণ্ডাষ্ট্ৰিজৰ কেউফালে বিয়পি থাকে। এই নেচনেল ইণ্ডাষ্ট্ৰীতে সুশান্তই কুলীৰূপে কাম কৰে। কাম কৰি থকা সময়তে হঠাৎ এদিন এটা দুৰ্ঘটনাৰ সংকেত বাজি উঠিল। লুৰ গলোৱা 3টা বিৰাট বিৰাট কিউপিলাৰ আকস্মিক বিস্ফোৰণ হৈ যায় আৰু গলা লুৰ সোঁত এখন নৈৰ দৰে ভয়াৱহ গতিৰে কৰিডৰেদি বৈ আহিছে। তাৰ উগ্ৰ তাপত দুয়ো কাষৰ ওখ পকী বেৰবোৰৰ চিমেণ্ট ফটফট শব্দ কৰি ফাটি গৈছে। প্ৰধান মেচিন শ্বপটো, পাৱাৰ হাউচ আৰু নেচনেল ইণ্ডাষ্ট্ৰীৰ গুদামঘৰটো বচাবৰ বাবে সুশান্তই চেষ্টা কৰিলে। তাৰ বাবে সি নতুনকৈ সজা বিশেষ ধৰণৰ এটা ৰুম সুশান্তই সাঁতুৰি মাৰি ভাঙিলে। এই কামত জগুৱাৰ লক্ষ্মণে সুশান্তক সহায় কৰিলে। হঠাৎ জুইৰ নৈখন তীব্ৰগতিত সেই দিশত বৈ আহি কাষৰ নলাটোত পৰিলগৈ। এই কামত সুশান্তৰ ভৰি এটাৰ গুৰুহা পৰিলে। পোৰা ভৰিটোত অসহনীয় কষ্টৰ মাজতো আত্মতৃপ্তিত পূৰ্ণ হৈ উঠে সুশান্ত। সি ভাবিছে নেচনেল ইণ্ডাষ্ট্ৰীৰ মূল্যৱান ঘৰটো সি জুই গৰাহৰ পৰা ৰক্ষা কৰি মহৎ কাম কৰা বুলি সুশান্তই প্ৰথমে ধাৰণা কৰিছিল। কিন্তু জগু আৰু লক্ষ্মণৰ মুখে কাৰখানাৰ বৰমূৰীয়াসকলে সুশান্তৰ ওপৰত কৰা অভিযোগ শুনি সেই ধাৰণা অচিৰেই সম্পূৰ্ণ বেলেগ হৈ গ'ল। অনুষ্ঠানৰ নতুন মূল্যৱান শ্ব'ৰুমটো নষ্ট কৰি সুশান্ত, জগু আৰু লক্ষ্মণে ঘোৰ অপৰাধ কৰিছে। এই অপৰাধৰ বিচাৰ কৰিব খোদ মালিকে। সুশান্ত উপস্থিত হৈ গৈ মালিক গভৰ্ণৰ সন্মুখত। গভৰ্ণৰ সকলো প্ৰশ্নৰ উত্তৰ সুশান্তই নিৰ্ভীকতাৰে সৰলভাৱে দিলে। গভৰ্ণৰে ভাবি নাপালে সন্মুখৰ এই অপৰিণত বয়সৰ ল'ৰাটো অতি ধূৰ্ত, দাম্ভিক নে প্ৰকৃততে সৰল সত্যনিষ্ঠ, তাৰ বিষয়ে জানিবলৈ গভৰ্ণৰ বৰ আগ্ৰহ হ'ল। সেইবাবে তেওঁ তাৰ বয়সৰ পৰা আদি কৰি পঢ়া শুনা আৰু পৰিয়ালৰ সকলো কথা সুধিলে। গভৰ্ণৰ অলপ অলপকৈ কোমল হৈ আহিল সুশান্তৰ ওপৰত। কথাৰ মাজত সুশান্ত অজ্ঞান হৈ মজিয়াত পৰি গ'ল। তাক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হ'ল। গভৰ্ণৰে সুশান্তৰ মাজত নিজৰ অতীতটো দেখা পালে। ঠিক সুশান্তৰ নিচিনাই এটা অকলশৰীয়া কুমলীয়া কিশোৰৰ ৰূপত পিতৃহাৰা কিশোৰ প্ৰদ্যুম্ন এদিন ঘৰৰ পৰা ওলাই গ'ল লক্ষ্যহীনভাৱে প্ৰায় নিৰুদ্দেশ যাত্ৰাত। বিনা উদ্দেশ্যে এদিন ইউৰোপগামী জাহাজত উঠি তেওঁ বহে। সেই জাহাজতে সমবয়সীয়া যুৱক উইলিয়ামছনৰ লগত তেওঁৰ চিনাকি হয়। দুয়োৰে মাজত প্ৰগাঢ় বন্ধুত্ব গঢ় লৈ উঠে। বিদেশী বন্ধুৰ সান্নিধ্যত তৰুণ প্ৰদ্যুম্নৰ মনৰ বৈৰাগ্য, জীৱনৰ অস্থিৰতাৰ লগে লগে শান্ত হয়। পৰিৱৰ্তন হয় সাংসাৰিক দৃষ্টিভংগীৰ। উইলিয়ামছনৰ দেউতাকৰ বিৰাট কাৰখানাত 5 বছৰ ইঞ্জিনিয়াৰিং শিক্ষাৰ প্ৰশিক্ষণ লয়। তাৰপিছত তেওঁ স্বদেশলৈ ঘূৰি আহে আৰু লগত লৈ আহে বন্ধু উইলিয়ামছনক। দুজন উৎসাহী তৰুণৰ যুটীয়া উদ্যম, অপ্ৰাণ চেষ্টাৰ শুভফল হিচাপে কোনোবা পৰম সৰ্বেক্ষণত প্ৰথম প্ৰতিষ্ঠা হয় নেচনেল ইণ্ডাষ্ট্ৰীৰ। একঠা মাটিৰ ওপৰত তোলা সৰু এখনি চালি,
50 বছৰ আগৰ তাৰ প্ৰথম ৰূপ। আজি সেই সকলো গৱৰ্ণৰ স্বপ্ন যেন লাগে। এদিন অন্তৰৰ গোটেইখিনি আগ্ৰহ লৈ তৰুণী জয়াই পৰম নিষ্ঠাৰে আঁৰি দিছিল আমপাতৰ পবিত্ৰ মালা। তেওঁলোকৰ ফেক্টৰীটো সক্ষম কৰি তুলিবলৈ আৰ্থিক সাহায্য যাচে স্বয়ং চৰকাৰে। তাৰ লগে লগে বিয়াৰ যৌতুক স্বৰূপেই যেন জয়াৰ দেউতাকে খুলি দিয়ে তাৰ নতুন নতুন শাখা। সুদূৰ বিলাতৰ পৰা উইলিয়ামছনৰ বাপেকে উপজাচি আগবঢ়ায় নতুন নতুন কৰ্মী আৰু নতুন নতুন উন্নত মেচিন। দুয়ো বন্ধুৱে উৎসাহ উদ্দীপনাৰে দেহ মন ঢালি কামত লাগি যায়। তাৰে ফলস্বৰূপে এদিন ক্ষুদ্ৰ চালি বিৰাট কাৰখানাত পৰিণত হয়। সুদীৰ্ঘ 25টা বছৰ পিছত উইলিয়ামছনৰ জীৱনলৈ ক্লান্তি নামি আহিল। তেওঁ জন্মভূমিলৈ মনত পৰিল। কাৰোবাৰৰ সমুদায় অংশ গৱৰ্ণৰক বেচি তেওঁ উভতি গ'ল আত্মীয় স্বজনৰ কাষলৈ। তেতিয়াৰ পৰাই ইণ্ডাষ্ট্ৰীৰ খুদ মালিক হয় গৱৰ্ণৰ। হস্পিটেলত ভৰ্তি সুশান্তই চেতনা পাই বহু সময়লৈকে ধৰিবই নোৱাৰিলে সি ক'ত আছে। মাকৰ কাষতে এগৰাকী নাৰ্ছক দেখিছে। সি যিগৰাকী নাৰ্ছ গৱৰ্ণৰ শুশ্ৰূষাৰ বাবে স্পেচিয়েল নাৰ্ছ হিচাপে ইয়াত নিয়োজিত। সুশান্ত অতিকৈ আচৰিত হৈছে এই নাৰ্ছক দেখি। তাতে আকৌ মাকক নিবলৈ গাড়ীও আহিছে। সুশান্তই এই ৰহস্য একো বুজি নাপালে। নাৰ্ছৰ লগত হোৱা বহু কথোপকথনৰ পাছত হস্পিটেলত তাক কোনে ভৰ্তি কৰিলে, নাৰ্ছক সুশান্তৰ শুশ্ৰূষাত থাকিবলৈ কোনে নিৰ্দেশ দিলে, এই কথাবোৰৰ অলপ আভাস সি পালে। লাহে লাহে নাৰ্ছ আৰু সুশান্তৰ সম্পৰ্কটো নিৰ্মল আনন্দৰে পূৰ্ণ হৈ উঠে। সুশান্ত হৈ পৰিল নাৰ্ছৰ ভায়েক। কিন্তু কেতিয়াবা সুশান্তৰ অন্তৰৰ সকলো ভাৱনা শক্তি গভীৰ হতাশাত অৱশ হৈ পৰে। তথাপি ভাবিবলৈ চেষ্টা কৰে বন্ধু সমাধিৰ পাৰত এদিন এৰি অহা তাৰ কুঁৱৰীৰ কথা। সম্পূৰ্ণ এটা মাহত সুশান্ত সুস্থ হৈ উঠিল আৰু কামত হাজিৰ হ'লহি। কাৰখানাৰ সকলো বিষয়ববীয়াক লগ কৰিও তাৰ কামৰ সন্ধান সি নাপালে। সি বিমূৰত পৰিল। শেষত চুপাৰ চাহাবে তাক ক'লে যে তাৰ কামৰ হুকুম খুদ মালিকে দিব। আৰু মালিকে সুশান্তক মাতি পঠোৱাৰ কথাও ক'লে। আশা নিৰাশাৰ গভীৰ আকুলতা লৈ সুশান্তই জীৱনত এই তৃতীয়বাৰৰ বাবে গৱৰ্ণৰ কোঠাত সোমালহি। গৱৰ্ণৰে কেইশাৰীমান কথা থকা কাগজ এখন সুশান্তক পঢ়িবলৈ দিলে। এই ব্যৱস্থা মতে সুশান্ত এতিয়া ইণ্ডাষ্ট্ৰীৰ সাধাৰণ কৰ্মী হৈ নাথাকে। নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ সাধাৰণ কৰ্মী হৈ নাথাকে। সুশান্ত এজন শিক্ষাৱৰ্তী ছাত্ৰ হ'ব লাগিব। এই ফেক্টৰীৰ সকলো শাখাৰ সকলো কাম খুঁটিনাটি মাৰি শিকিব লাগিব। কিন্তু শিক্ষাৰ ব্যৱস্থা তাতেই শেষ হোৱা নাই। এইবোৰৰ উপৰিও প্ৰতিদিনে 2 ঘণ্টা সময় শিক্ষকৰ ওচৰত বিবিধ বিষয় লৈ পঢ়িব লাগিব। মুঠতে এই অনুষ্ঠানটোৰ সম্পৰ্কে গৱৰ্ণৰে যিমান জানে তাতকৈ বহুত বেছি সুশান্তই জানিব লাগিব, শিকিব লাগিব। তাৰ কাৰণে সুশান্তক সময় দিয়া হৈছে মাথো 4টা বছৰ। এটা এটাকৈ কেইবাটাও বছৰ পাৰ হ'ল। সীমাহীন ধৈৰ্য অধ্যৱসায় গুণত নিৰ্দিষ্ট সময় বহু আগতে সুশান্তৰ শিক্ষাৱৰ্তী জীৱনৰ অন্ত পৰিল। শিক্ষা শেষ হোৱাৰ পিছত গৱৰ্ণৰে সুশান্তক কোনো কামৰ দায়িত্ব নিদিলে। গৱৰ্ণৰ আছে কলিকতাত। ইফালে সুশান্ত কামৰ বাবে অধৈৰ্য হৈ পৰিছে। সি কামৰ সন্ধান বিচাৰি বাৰে বাৰে গৱৰ্ণৰলৈ চিঠি পঠায়। কিন্তু গৱৰ্ণৰে কোনো উৎসাহ নেদেখালে। মাথো কিছুদিন বিশ্ৰাম লোৱাৰ উপদেশহে দিলে। নিৰুপায় হৈ সি শেষত বিশ্ৰাম লোৱাটোকে ঠিক কৰিলে। কিন্তু এসপ্তাহ বিশ্ৰাম কৰিয়েই সি অধৈৰ্য হৈ উঠিল। তাৰ হেঁপাহ হ'ল নিজৰ ফালৰ পৰাই সি তাৰ শক্তি অনুযায়ী নতুন কাম এটা কৰিব। যিটো কাম উপযোগী কৰি তুলিব পাৰিলে নেশ্যনেল ইণ্ডাষ্ট্ৰীৰ অৱস্থা বৰ্তমানতকৈ বহুত বেছি উন্নত হৈ উঠিব। সেই উদ্দেশ্যে সুশান্তই অনুষ্ঠানটোৰ এখন উন্নয়ন পৰিকল্পনা হাতত ল'লে। এইবাৰ সি নিজৰ আছুতীয়া সৰু অফিচটোৰ সৰু টেবুলখনত বহি প্ৰকৃত কামৰ আৰম্ভণি কৰিলে। ইয়াৰ দ্বিতীয় অংশ আমি অহা ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ।